যন্তৰ মন্তৰত আজিও প্ৰতিবাদ অব্যাহত ৰাখিব কক্ৰজ জনতা পাৰ্টীয়ে। আৰক্ষীৰ বাধা সত্ত্বেও সাব্যস্ত কৰি যাব প্ৰতিবাদী কাৰ্যসূচী। নাড্ডাৰ সৈতে হোৱা সাক্ষাৎ ব্যৰ্থ হোৱা বুলি দাবী কক্ৰজ জনতা পাৰ্টীৰ। সোমবাৰে প্ৰতিবাদৰ সময়ত সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ। আৰক্ষীয়ে প্ৰতিবাদী শিক্ষাৰ্থীক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ। 100 জনতকৈ অধিক আৰক্ষী আহত হয় এই সংঘাতত। আনফালে হাস্পতালৰ পৰাই দেশবাসীলৈ বাৰ্তা সোনম ৱাংচুকৰ। অনশন চলাই যাব সোনম ৱাংচুকে। শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱালৈকে চলি যাব ৱাংচুকৰ অনশন। সোনম ৱাংচুকৰ পত্নীয়ে দিছে বিশেষ ভিডিঅ' বাৰ্তা। আজিৰ পৰৱৰ্তী খবৰ। নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। বিস্ফোৰণৰ ফলত উজনি অসমত জল প্ৰলয়। ৰাজ্যৰ 16খন ডিষ্ট্ৰিক্টৰ 794খন গাঁও বানৰ কবলত। এই মুহূৰ্তলৈকে বানত মৃত্যু 10জন লোকৰ। 3,62,933 গৰাকী বানৰ কবলত। ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য সদৰি।